প্ৰেমৰ বথা হেৰাই কিয় বিচাৰি নাপাওঁ মন সাগৰতে তুলুং নাম প্ৰেমৰ বথা হেৰাই কিয় বিচাৰি নাপাওঁ। নমস্কাৰ, মই গীতাৰ্থ গ্ৰীণ। বহুদিনীয়া এটি প্ৰজেক্ট আমি কৰি আছিলোঁ, যিহেতু নৱবৰ্ষ আহি আছে আৰু প্ৰতি বছৰৰ দৰে অসমৰ প্ৰতিজন কণ্ঠশিল্পীয়ে গীত কৰে নৱবৰ্ষক আদৰিবলৈ। আৰু এই মাঘ বিহুৰ প্ৰাকখনত আৰু নৱবৰ্ষৰ প্ৰাকখনত মোৰ ফালৰ পৰা এটি গীত আমি আয়োজন কৰিছোঁ আপোনালোকলৈ আগবঢ়াই দিম বুলি। গতিকে গীতটিৰ নাম হৈছে মন সাগৰ। ইতিমধ্যে আমি আগতেও আপোনালোকক কৈছিলোঁ। গীতটি সংগীত কৰিছে আমাৰ মৰমৰ সকলোৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক তৰুণ তন্ময় দাই। আৰু গীতটিৰ কথাসুৰ মই কণ্ঠ নিগৰাইছোঁ, লগতে মোৰ লগত নিগৰাইছে প্ৰণামী কোঁৱৰ। গতিকে আজি আমাৰ গোটেই গানটো অলমষ্ট সম্পূৰ্ণ হৈছে আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অভিনৱ মাউতদাৰ প্ৰডাকশ্যনৰ ফালৰ পৰা আমি ভিডিঅ' সহকাৰে গীতটি আগবঢ়াই দিম আপোনালোকলৈ। গতিকে গীতটি অকণমান শুনাই চাওঁ বুলি ভাবিছোঁ আপোনালোকক। মন সাগৰতে তুলুং নাম প্ৰেমৰ বথা হেৰাই কিয় বিচাৰি নাপাওঁ মন সাগৰতে তুলুং নাম প্ৰেমৰ বথা হেৰাই কিয় বিচাৰি নাপাওঁ।